নমস্কাৰ পিংকিডালৰ আন এটি ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ তেনেকৈ যোৱাৰ কোনো প্লেনিঙেই নাছিলে। মই কাম এটাৰ কাৰণে ওলাই গৈছিলোঁ আৰু তেনেকৈ পটককৈ আমাৰ যোৱাটো প্লেনিংটো হৈ গ'ল। মই ভাবিলোঁ আপোনালোকক কেমেৰাৰ জৰিয়তে আমাৰ লগত লৈ যাওঁ, তেতিয়াহ'লে ব'লক গৈ থাকোঁ। আমি ক'লৈ গৈ আছোঁ এতিয়াই নকওঁ, আপোনালোকক জেগাটোহে ডাইৰেক্ট দেখাই দিম আৰু ব'লক। আমি এতিয়া জেগাটোলৈ আহি পালোঁ। আমি আহিছোঁ জন কিটচেন, কাজিৰঙাতে ৰাস্তাৰ কিনাৰতে আছে। ব'লক ভিতৰলৈ আপোনালোককো লৈ যাওঁ। আমি ভিতৰলৈ সোমালোঁ। এয়া চাওক, পিছফালে বহুত মানুহ আছে, বহিবলৈ জেগাই নাই। আমাৰ এইটোৱে চিট খালী আছিলে আৰু আজি পূৰা ফুল। অৰ্ডাৰটো অহালৈকে আমি ৰিলছ বনালোঁ, লগতে ফটোকে মাৰি ল'লোঁ। এয়া আমাৰ চিকেন ড্ৰামষ্টিক আহি গ'ল আৰু সিহঁতি লৈছে চিকেন ম'ম' আৰু আমি লৈছোঁ পৰ্ক ম'ম' আৰু এটা আহিবলৈ বাকী আছে। তো তেতিয়ালৈকে এইটোকে খাই লওঁ। মই খাম পৰ্ক ম'ম' আৰু সি খাব চিকেন হাক্কা চাও। সেয়া আহি গ'ল, আমাৰ খোৱা বোৱা হৈ গ'ল। এতিয়া আমি ঘৰলৈ বুলি ওলাইছোঁ। আপোনালোকে যিসকলে জন কিটচেন অহা নাই, আহিব। ইয়াতে ম'ম' খাই বহুতেই ভাল লাগে। আমি খাই বহুত ভাল পালোঁ, এইকাৰণে কৈছোঁ। এতিয়া আমি ঘৰলৈ বুলি ভাবিছিলোঁ, কিন্তু আমি ভাবিলোঁ আজি ওলাই আহিছোঁ যেতিয়া অকণমান ফুৰি আহোঁ, সেইকাৰণে আমি অকণমান আগলৈ আগবাঢ়ি গৈছোঁ। ব'লক আপোনালোকেও গৈ থাকক। আমি এতিয়া আহি পালোঁ কাজিৰঙাৰ একেবাৰে ৰাস্তাতে লাগি থকা হালধিবাৰীৰ বুঢ়ী আই মন্দিৰ। আমি ইয়াৰ পৰা এতিয়া ঘূৰিম আৰু ঘৰলৈ, কাৰণ ৰাতিও হৈ গৈছে। কাজিৰঙাৰ ৰাস্তা ৰাতি ফুৰি বহুত ভাল লাগে। গাড়ীত আহিলে আৰু বাকী তেনেকৈ নাজানো, কিন্তু এনেকৈ গাড়ীত যদি ৰাতি ফুৰিবলৈ আহে তেতিয়া বহুতেই ভাল লাগে, কাৰণ বেছি গাড়ী চাড়ী নাথাকে, লগতে পৰিৱেশটো বহুত ধুনীয়া হয়, মানে ভাল লাগে। আৰু ঘূৰি আহি আমি পাইছোঁগৈ কহৰা চাৰিআলি। ইয়াতে আমি দোকান এখনত সোমাই লওঁ। এয়া চাওক, ইয়াতে ধেৰ কাঠেৰে সজোৱা বস্তু দোকান কেইখন উলিয়াই থৈ দিছে। আমি যদি ক'ৰবাত ফুৰিব যাওঁ, আমি চাৰিটাই যাওঁ। আৰু আপোনালোকে ভিডিঅ'বোৰত দেখিছে চাগে, ক'ৰবাত ফুৰিব যোৱাবোৰ মানে আমি চাৰিটাই থাকোঁ। আমি ওলাই আহিছোঁ যেতিয়া মিঠা পান খোৱাটোতো আমাৰ হ'বই। পাতলা মিঠা, ফুল মিঠা আৰু ডাবটো দি দিব। এয়া মোৰ মিঠা পান আহি গ'ল আৰু বাকী কেইটাৰ বনাই আছে। মই এতিয়া খাই লওঁ। ফাইনেলি আমি ঘৰলৈ আহি পালোঁ। আজি ব্লগটো ইমানতে সামৰণি মাৰিম আৰু আকৌ লগ পাম নতুন এটা ব্লগত। আজিৰ আমাৰ ব্লগটো চাই যদি ভাল লাগিলে, তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু যদি নতুনকৈ চাইছে, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব।